ইয়াত তিনি ধৰণৰ মাষ্টাৰ অইল বা সৰিয়হৰ তেল লোৱা হৈছে। এটা হৈছে পিয়ৰ সৰিয়হৰ পৰা পেৰি আনি ঘৰত খাবলৈ অনা হৈছে, তাত টেষ্ট কৰা গৈছে। আৰু বাকী দুটা হৈছে বজাৰৰ পৰা কিনি অনা, এটা ব্ৰেণ্ডেড আৰু এটা ব্ৰেণ্ড হ'লেও অকণমান দাম কমৰ ব্ৰেণ্ডৰ। তিনিটাৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখা গৈছে। যিটো ঘৰৰ পৰা অনা গৈছে সেইটোত আপোনাৰ কম পৰিমাণে তেল দিলে হাতত লাগি নধৰে, তেলতেলীয়া নহয় আৰু সম্পূৰ্ণভাৱে খাদ্যবস্তুৰ লগত মিহলি হৈ যোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি যিটো মিক্স তেল হৈ আছে, সেইটো মিক্স তেলটো যিটো মাষ্টাৰ অইলত মিক্স আছে, সেই মাষ্টাৰ অইলটো তেলটো অকণমান চিপচিপীয়া হয় আৰু বহু দেৰিলৈকে তাৰ কালাৰসমূহ আপোনাৰ হাতত লাগি ধৰিব পাৰে, কালাৰসমূহ যাবলৈ উপক্ৰম নহয়। সেয়েহে সেই ব্ৰেণ্ডটোৰ ক্ষেত্ৰত বা 30-40 টকা দামৰ পাৰ্থক্য আহি যায়। এই ব্ৰেণ্ডসমূহৰ যিকোনো বস্তু মিক্সিং কৰি বনায়। তাত আপোনাৰ চয়াবিন অইল, ৰিফাইন অইল আৰু পাম অইল বিশেষকৈ মিক্স কৰি বনোৱা দেখা যায়। সেয়েহে এইসমূহ ক্ৰয় কৰোঁতে অতি সাৱধান হ'ব লাগে, নহ'লে আপোনাৰ পেটৰ বাবে বহুত অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰু ভৱিষ্যতলৈকে মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব পাৰে। আৰু যিটো আমাৰ বিখ্যাত ব্ৰেণ্ড, এই ব্ৰেণ্ডটোৰ ক্ষেত্ৰত অকণমান ভাল দেখা যায়, যিটো তাততো অকণমান মিক্স আছে কিন্তু সম্পূৰ্ণৰূপে মিক্স কৰা নাই তাত। সেয়েহে তেওঁলোকৰ দামটো অলপ আন টিঙৰ তুলনাত বা আন পেকেটসমূহৰ তুলনাত বেছি হোৱা দেখা যায়, কিন্তু ব্ৰেণ্ডটো অকণমান ভাল। যিটো তেলত মিক্সিং নাথাকে সেইটো তেলৰ ৰংটো আপোনাৰ হাতত লাগি নধৰে আৰু সামান্য হালধীয়া বা ৰংচোৱা ধৰণৰ হয়। আৰু যিটো মিক্সিং থাকে তাত তেলতেলীয়া হয় আৰু আপোনাৰ ৰংটো বেছি কাঢ়া হয়। যদিহে পাম অইল মিক্স থাকে তেতিয়াহ'লে সহজে আঞ্জাৰ লগত বা চব্জিৰ লগত মিলি নাযায়, চিপচিপীয়া হ'ব আৰু পানীৰ ওপৰত উপঙি থাকিব। সেয়েহে বজাৰৰ পৰা ক্ৰয় কৰোঁতে আপুনি লেবেলটো আৰু ব্ৰেণ্ডটো ভালদৰে পৰীক্ষা কৰিহে কিনি আনিবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।